এতিয়া দুপৰীয়া 2টা বাজে আমি দোকানত আহি পেলাই অলপ চাহ তাহ খালোঁ আৰু অলপ কিবা কিবি কাম আছিলে এইখিনি কৰিলোঁ। এতিয়া আমি ভাত খাবলৈ ওলাইছোঁ। এটা ধুনীয়া হোটেল আমি আৱিষ্কাৰ কৰিম আজি। এতিয়া যাম খাবলৈ। আজকে একটা নতুন হোটেল আৱিষ্কাৰ কৰা হবে। মানে আমি ডেইলি এটা বেলেগ হোটেলত খাওঁ, আজি এটা বেলেগ হোটেলত যাম। চ' গৈ আছোঁ। দোকান ক্লোজ। আমাৰ দোকানটো ইয়াত ওপৰত উঠিব লাগে, বহুত ওপৰত ফাৰ্ষ্ট ফ্ল'ৰত আছে। তো মই ক'লোঁ এইপিনেদি যাব লাগে। ক'লোঁ তাক বেলেগ হোটেলত ভাত খাব যাম বুলি, বোলে নাখায়। তো ওচৰতে এটা আছে হোটেল, এই দুটা খাই ল'ম, দেখাই দি আছে আপোনালোকক। এইটো শিলচৰ টাউনৰ প্ৰেমতলা পইণ্ট। এইটো হৈছে প্ৰেমতলা পইণ্ট আৰু এইপিনে চিধা যদি ইফালে গুচি যায়, ইফালে ৰাংগীৰ গাড়ী বাগা বা মিজোৰাম যাব পাৰি ইফালেদি। এনেকৈ পেলাই চিধা ইফালে মিজোৰাম যাব লাগে। তো এতিয়া আমি যাওঁ, সেইখন হোটেলখন আপোনালোকক দেখাই দি আছোঁ। আমাৰ দোকানৰ ওচৰতে একদম এই হোটেলটো, এইটো হোটেল। তো ইয়াতে আমি ভাতটো খাম। আমি এতিয়া ভাত খাই মেলি আহিলোঁ। ভাত খাই পেলাই এতিয়া অলপ ৰেষ্ট লৈ ল'ম আধা ঘণ্টামান। তাৰপিছত আমাৰ কাম আছে। কাম মানে দেখাই দি আছোঁ আপোনালোকক। এইখিনি জোতাখিনি, এই জোতাখিনি আমি ঠিক ঠাক কৰিব লাগে। গোটেইখিনি মানে লেতেৰা হৈ আছে বহুত দিনৰ পৰা। যোৱাকালি এইখিনি চাফ মানে পৰিষ্কাৰ কৰা হ'ল। এইখিনি ঠিক কৰিব লাগিব, কাৰণ আজি যিহেতুকে কাষ্টমাৰ নাই। তো কাষ্টমাৰ নহ'লে আমি এইবিলাকে কৰি থাকোঁ। এইবিলাক কিবা কিবি ঠিক কৰিব লাগে, এইবিলাক ঠিক কৰোঁ, এইবিলাক ঠিক কৰোঁ। বহুত কাম পৰি আছে, ঠিক কৰিব পৰা নাই। এইবিলাক এইখিনিও ঠিক ঠাক কৰিব লাগে। ওপৰতো কিবা কিবি হৈ আছে। চ' অলপ ৰেষ্ট কৰিলোঁ, তাৰপিছত আকৌ দেখাই আছোঁ আপোনালোকক। বন্ধুসকল, আমি আজি তলত গৈ আছোঁ এতিয়া মই দোকানৰ পৰা। চ' মাল আহিছে আমাৰ। মালটো মই আপোনালোকক দেখাইছে আমাৰ কেনেকৈ মাল আহে ইয়াত। এইটো চাওক, আমাৰ মাল আহিছে বৰ্তমান। কিতনা গো মাল আয়া है? 6 গো। আচ্ছা, 6টা মাল আহিছে ইয়াতে। 1টা 2টা 3টা 4টা 5টা আৰু এটা ওপৰত অলৰেডি লৈ গৈছে। তো ইয়াত 6টা মাল আহিছে। মই এতিয়া অলপ হেল্প কৰি দিব লাগে তাক। মানে এইবিলাক অকলে উঠাব নোৱাৰে, এইবিলাক বহুত ওজন মাল। ইয়াত হাৱাই চেণ্ডেল আছে নে কি আছে মই নাজানো, ইয়াতো কি আছে নাজানো, কিন্তু বহুত ৱেইট। এইটো আমাৰ নহয় চাগে। আচ্ছা, যিয়ে নহওক উঠাই দি আছোঁ মই এইটো। ৰ'ব, আমাৰ আজি 6টা মাল আহিছে। 6টা মালৰ ভিতৰত ইয়াতে বৰ্তমান আমি দোকানৰ ভিতৰত 3টা মাল সোমাই আছোঁ। বাকী 3টা নহয় 4টা সোমাইছোঁ আৰু বাকী 2টা গোডাউনত ৰাখি আহিছোঁ। মানে যিটো হাৱাই চেণ্ডেল আছে, এইবিলাকত পিউ আছে। ইয়াতে পিউ মাল আহিছে। তাৰপিছত আৰু কম দামী যিবিলাক লেডিজ হয় সেইবিলাক আহিছে। লে থোড়া হাৱা লে লো, মিলাই না হাৱা। আৰে ইয়াৰ ৰুক যাওক। চ' মই আপোনালোকক দেখাই দি আছোঁ এতিয়া আমাৰ কি কি মাল আহিছে ইয়াতে। নতুন নতুন যিবিলাক মাল আহিছে আজি, মই এইখিনি কাটিব লাগিব। চলো, ফাইনেলি আমাৰ মাল আহি গ'ল। এতিয়া মই আপোনালোকক আমাৰ মালবিলাক দেখাই দি আছোঁ কি কি মাল আহিছে। প্ৰথমতে ইয়াত দেখি আছে এই মালটো, এইটো দানাৱালা মাল। তো এই মালটোৰ মাৰ্কেট মানে বহুত বেছি এতিয়া আছে। ইয়াৰ মাৰ্কেটত বহুত চলি আছে এই চেণ্ডেলযোৰ। তো ইয়াৰে আমিতো হ'লচেল কৰোঁ যিহেতুকে। ইয়াৰ পৰা আপোনালোকে যদি কাৰোবাক লাগে আপোনালোকে অৰ্ডাৰ কৰিব পাৰি, লৈ যাব পাৰিব। আৰু লগতে আৰু এটা আহি আছে, এইটো ফিটৱৰ্ক, মানে এইটো হাৱাই চেণ্ডেল হয় এইবিলাক। ইয়াৰ কোৱালিটিও বহুত মজা দিছে। এইটো হাৱাই চেণ্ডেল। তাৰপিছত আৰু এটা আছে আপোনাৰ পিউ 2টা আহিছে ইয়াতে। এইটো এটা চিকনা ফিটাৰ পিউ, মানে ইয়াৰ ফিটাটো একদম সৰু সৰু ফিটা হয় পিউ। যিবিলাক ফ্লাইট খাদিমছৰ ফ্লাইটৰ এনেকুৱা মাল আছে। তো ফ্লাইটৰ নিচিনা এইবিলাক মাল, ফ্লাইটতকৈ দাম কম। আৰু ইয়াত আছে পিউ, এইবিলাক পিউ। ইয়াতে আঙুঠি দিয়া আছে, মানে ভৰিৰ আগফালে আঙুলি সোমোৱাবলৈ কাৰণে হেৰি এটা আছে। তো এইবিলাক আমাৰ 4টা মাল আহিছে। এতিয়া এইখিনি আমি ধুনীয়াকৈ ইয়াত লগাব লাগিব, ক'ৰবাত জেগাত আমি লগাব লাগিব। আৰু আগৰ যিবিলাক আছিলে এইবিলাক আহিছিলে আগতে, এই মালবিলাক আহিছিলে আগতে। এতিয়া যিবিলাক আহিছে এনেকুৱা সৰু সৰু ফিটাৰ, এইটোও নহয়, এইটো টোটেলি বেলেগ আহিছে। এনেকুৱা এটা আহিছে। এইবিলাক মাল মানে মাৰ্কেটত খুব চলি আছে বৰ্তমান। তো আমাৰ এইবিলাক মাল বিশেষকৈ এইবাৰ মোৰ বেছি ভাল লাগিছে। এনেকুৱা এই চেণ্ডেলটো এইবাৰ বঢ়িয়া আহিছে। মানে আগৰবাৰ যিটো অৰ্ডাৰ কৰিছিলোঁ আমি বেলেগ আহিছিলে। কোনোবাৰ কি হয়, আমি যিটো অৰ্ডাৰ কৰোঁ, মানে যিটো মাল আমি অৰ্ডাৰ কৰি সেইটো মাল নিদিয়ে। আগতে এবাৰ আমি এই মালটো অৰ্ডাৰ কৰিছিলোঁ, আগতেও আমাৰ মাল আহিছে। এই যিটো মাল অৰ্ডাৰ কৰিছিলোঁ আমি, এই গুটি আছে ইয়াতে সৰু সৰুকৈ। তো এই মালটোৰ জেগাত আমাক এটা বেলেগ মাল পঠাইছিলে, যিটো আমি বিক্ৰী কৰিব পৰা নাই। এতিয়া আমাৰ দোকানত আমাৰ এই বস্তুটো ফাঁচি গৈছে, মানে আমি বিক্ৰী কৰিব পৰা নাই, কাৰণ এইটোৰ বেছি চেল নাই। কাৰণ এই চেণ্ডেলবিলাক একে দেখিবলৈ, ডিজাইনবিলাকো একে, কিন্তু অকণমান ডিজাইনৰ কাৰণে চেণ্ডেলটো চেল নহয়। তো সেইটোৱে কথা।
তো এতিয়া আমি এইখিনি ঠিক ঠাক কৰিব লাগে, এইখিনি গোটেইখিনি ঠিক ঠাক কৰিম আৰু এনেকৈ আমাৰ মাল আহি থাকিব। দোকানৰ আমাৰ কেনেকুৱা ধৰণৰ কি কি কাম হৈ থাকে, কি হৈ থকা নাই, সেইবিলাক আপোনালোকক দেখাই থাকিম। এয়া আমাৰ চৰ্দাৰ বাই এখেত লৈ আহিছে মালটো। এনেকুৱা কষ্ট কৰিব পাৰে, মানে এনেকুৱা কষ্ট কৰা মানুহৰ কাৰণে চেলিউট মই দিওঁ, কাৰণ ইমান ওজন আমাৰ যিবিলাক পূজাৰ সময়ত মাল আহে, ফেঞ্চি মাল আহে, বহুত ৱেইটৰ মাল আহে, মানে কমেও 70 কেজি 80 কেজি এনেকুৱা মানে ৱেইট মাল আছে, যিটো আমি মানে এনেকৈ বেগটো হিলাবও নোৱাৰোঁ বস্তাটো। তাত সিহঁতে মূৰত লৈ পেলাই আহি যায়, তলৰ পৰা আমাৰ ফাৰ্ষ্ট ফ্ল'ৰ পৰ্যন্ত ওপৰলৈকে লৈ আহে। তো যিয়ে নহওক কষ্ট কৰিব পাৰে বহুত, সেই ভাল লাগে। আৰু তেনেকুৱা পৰিশ্ৰমৰ অনুযায়ী তেখেতৰ এনেকুৱা উপাৰ্জনো কৰিব পাৰে, উপাৰ্জনো হয় ইয়াতে থাকি পেলাই। তেখেতে বিহাৰৰ হয়। ঠিক আছে, আমি আপোনালোকক আকৌ বাকীখিনি দেখাই দি আছোঁ কেনেকৈ আমি চিফ্ট কৰোঁ মালবিলাক। চ' আমাৰ যিবিলাক মাল আহিছিলে ৰাতিপুৱা, সেই মালখিনি মই আপোনালোকক দেখাই দিছোঁ যে ইয়াতে আমি হেৰি কৰি দিলোঁ, মানে ইয়াত ৰাখি দিলোঁ। ইয়াতে এইবিলাক ৰাখিলোঁ, ইয়াত পিউ মালবিলাক ৰাখিছোঁ। তাৰপিছত এফালে আছে আপোনাৰ সৰু সৰু ফিটাৰ যিবিলাক পিউ মাল আহিছিলে এইবিলাক ৰাখি দিলোঁ। আৰু এইটো ছাইডত আমি যিটো দানাৱালা মাল আহিছিলে ইয়াত এইখিনি ৰাখি দিলোঁ। তাৰপিছত এইবিলাকত আছে আমাৰ চাইনিজ, মানে কিছুমান ফিটলুপ আছে, চাইনিজৰ প্ৰডাক্ট আছে। এইবিলাকত আছে সৰু সৰু বাচ্ছাৰ আমাৰ গৰিমাৰ মাল আছে, এনেকুৱা বিভিন্ন ধৰণৰ মাল আছে ইয়াতে। এইখিনি গোটেইখিনি আমাৰ সজোৱা পৰোৱা হৈ গ'ল। এতিয়া দোকানটো আপোনাৰ লুকছটো এবাৰ চাওক, মই দেখাই দি আছোঁ আপোনালোকক ইফালৰ পৰা। এইটো আমাৰ দোকানত। তো আমি ইয়াতে হোলচেল কৰোঁ। যদি আপোনালোকক কাৰোবাক কিবা লাগে আমাক অৰ্ডাৰ কৰিব পাৰে, আমি ইয়াৰ পৰা ডাইৰেক্ট আপোনাক হোলচেল ৰেটত মাল পঠাই দিম। য'ত যিটো বস্তু আমাৰ ওচৰত এভেইলেবল থাকে সেইটো, আৰু পিছে পৰে আপোনালোকে পাই থাকিব ইয়াৰ ছিংগল ভিডিঅ'বিলাকত, য'ত আপুনি এযোৰ চেণ্ডেল আপুনি চিলেক্ট কৰিব পাৰিব। এইবিলাকত আমাৰ কালেকশ্যনছ আছে, মানে আমাৰ ইয়াতে কিমান এযোৰ কৰি আমি লগাই থৈ আছে। এইবিলাক আমাৰ কাৰ্টুন ছিষ্টেম আপোনালোকে মাল পাব, ইয়াত আমাৰ চব এভেইলেবল আছে। তলতো ৰখা আছে ইয়াত। এইবিলাক চব কাৰ্টুন ছিষ্টেম মাল আপোনালোকে নিব পাৰিব ইয়াৰ পৰা যদি কাৰোবাক লাগে। আৰু এইবিলাক আমাৰ ফেঞ্চি কালেকশ্যন, এইবিলাক হৈছে ফেঞ্চি কালেকশ্যন। ইয়াতে চব ছিংগল পেয়াৰ, এক পেয়াৰ কৰি ইয়াত লগোৱা আছে। ইয়াত যিমান মাল আপোনালোকে দেখিছে। আৰু আমাৰ জেন্টছৰ যিবিলাক আছে ইয়াত আছে। ইয়াতে এইবিলাক ক্ৰক্স আছে, এইবিলাক অল স্কেয়াৰ প্ৰডাক্ট আছে, এইবিলাক সৰু সৰু বাচ্ছাৰ হেৰিবিলাক আছে, চেণ্ডেলবিলাক, ক্ৰক্সবিলাক আছে। তো এনেকৈ আমাৰ ৰখা আছে মালবিলাক। আৰু আজি ইমানখিনি মাল আহি গ'ল, আৰু নেক্সট আৰু আহিবলগীয়া মাল আছে আৰু বহুতকেইটা। তো সেইবিলাক আহিলে আপোনালোকক আমি ভিডিঅ'ৰ থ্ৰুৱেদি আপোনালোকক দেখাই দিম যে কি মাল আহিছে আমাৰ ওচৰত। চ' টাটা, বাই বাই। চ' যদি আপোনালোকৰ আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ইণ্ডিয়া মিক্স ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে আকৌ আছাম ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি ৰাখিব। তো এনেধৰণৰ ইনফৰ্মেশ্যনৰ লগতে আপোনালোকে বিভিন্ন এণ্টাৰটেইনমেণ্ট ভিডিঅ'সমূহ আপোনালোকে পাব চাবলৈ কাৰণে। আৰু আপোনালোকৰ এটা লাইকে আমাক বহুত উৎসাহিত কৰে ভিডিঅ' বনাবলৈ কাৰণে। তো